হেল্ল'। জিতু মেম মোৰ বোৰ্ড দুখন খুলি থৈ থৈ আপোনাৰ দিছো বোৰ্ড লগাইছে। স্কুলৰ ইয়াতে থৈ দিছো তোমাৰ স্কুলত। মোৰ বোৰ্ড দুখন কিয় খুলি দিলে? নহয় আমি হেৰি কেইখন লগাম বুলি তোমাক কোৱা নাছিলো জানো, মানে চাইনবোৰ্ড কেইখন। চাইন বোৰ্ড লগাই আপুনি চাইডত বেলেগ চাইডত লগাব পাৰে, মোৰ বোৰ্ড দুখন খুলি পেলাই লগাৰ কথা কোৱা নাছিলে নহয়। তোমাক আকৌ ক'ব লাগে কি কথা আছে, এমাহে আছে আৰু সময়। এইটোতো আমি মানুহ পাব লাগিব নহয়, ঠিক ঠাক কৰিব লাগিব। এতিয়া মই এক মাহত আৰু খালী কৰিব নোৱাৰো নহয় মেম। নহয় একমাহ নহয়ে। নাই মই আৰু 4 মাহ খালী কৰিব নোৱাৰো। কিয়? নাই মোৰ এইফালে কাম হোৱা নাই নহয় মেম। তুমি সৰু ল'ৰা ছোৱালীৰ নিচিনা খেলা কৰিছা নেকি? খেলা তুমি কৰা আহি পেলাই নহয় এক মিনিট ফোনত কথা মানে নাপাতিবা। মই আপোনাৰ কথাটো শুনি আছো ৰ'বা, এক মিনিট কথাটো মই আপোনাক কৈ আছো আপুনি নহয় শুনি লওক। ফোনত কথা নাপাতিবা, যিটো মই আপোনাক ঘৰতে আহি কথা মই পাতিবা। ঘৰত যাম, মই বৰ্তমান নাই, হ'ব মই দিয়া। ঘৰত যাম আপোনাৰ কথাটো শুনক, মোৰ কথাটো শুনক। দিয়া হেল্ল'। কোৱা। মই কৈছো যে আপোনালোকে ঘৰ দুটা ভাড়াত দিবা ওলাইছে, ভাড়া লিখিছে ইয়াতে। মই কি ভাড়া দি থকা নাই নেকি আপোনালোকক? তোমাক মই মই ভাড়া দি কৈছো আছো নে নাই সেইটো কথা কওক। ভাড়া দি আছা, তেতিয়াহ'লে সেইটো আৰু কিন্তু বেলেগক কিয় মই ভাড়া দিব লাগে আপোনাক? স্কুলখন খালী সেইটো তোমাৰ সেইটো আমাৰ কথা না। স্কুলখন আপোনালোকে বন্ধ কৰিব বিচাৰিছে নে খালী কৰিব বিচাৰিছে মোক সেইটো কথা কওকচোন। মই স্কুলখন তোমাক ইয়াৰ পৰা, তুমিতো কৈছাই দেখোন মই তোমাক এপ্ৰিলতে যোৱা, মে'তে যোৱা কথা আছে। মই মই সেইকাৰণে কৈছো তুমি স্কুলখনতো ঘৰলৈ মই ইয়াৰ আহিবা। পৰা লৈ যাম, স্কুলখনতো মই ইয়াৰ পৰা লৈ যাম হা, কিন্তু মই কি সুবিধা নোহোৱাকৈ মই লৈ যাম নেকি? তুমিতো কৈছা দেখোন তোমাক জুলাইত দি সুবিধাটো বিচাৰিছিলা, তাৰপিছতে আকৌ 2 মাহ তুমি সময় লৈছা, আমি দিছো। মই কৈছো নে তোমাৰ লগত আমি বেয়া নহওঁ, ভালে ভালে তুমি মানে দিম বুলি কৈছা যেতিয়া তুমি লৈ যোৱা। এতিয়া আমি তোমাক সেইদিনা কৈছো, মই তোমাক দুদিনো কৈছো, পৰহিদিনা কৈছো, মই বোলো কাইলৈ পৰহিলৈ মই চাইন বৰ্ড লগাম। এতিয়া তোমাক সেই দুখন ৰবাচোন মই কথাটো কওঁ, তুমিও কৈছিলা, এতিয়া তুমি পাহৰিছা নেকি নাজানো, তুমি কৈছিলা যে মই এডমিশ্যনৰ সময়ৰ কাৰণে এতিয়া জুলাইলৈকে মোৰ থাকিব, তাৰপিছত সেই আগৰ নিচিনাকৈ সেই খুলি থৈ দিম। তুমি তেনেকে কৈছা, এতিয়া জুলাইৰ পৰা আগষ্ট হৈ গ'ল হয় নে নহয়? এডমিশ্যনৰ কাৰণেহে তুমি লগাইছিলা। ঠিক আৰু আছে বাৰু। চাইডত মই তাতে থৈ দিছো, তোমালোকৰ য'ত থোৱা আগতে ঠিক আছে, থৈছিলা তাতে থৈ আপোনাৰ দিছো। এতিয়া চাওক, আপুনি এটা বস্তু কওক, এই যি দুখন বৰ্ড আপুনি লগাইছে হা, আপুনি কওক স্কুলখনত এটা ইম্পেক্ট পৰিব নে নপৰে? বেয়া ভাৱ এটা পৰিব ন, যে স্কুলখনতো স্কুল চলি আছে, স্কুলত কেনেকে ভাড়াৰ কথা লিখিব পাৰে মালিকে? আপুনি কিয় মোক কওকচোন। নহয় এতিয়া লিখা নাই, মই অক্টোবৰ 1 তাৰিখৰ পৰাহে লিখিছো, আৰু 1 তাৰিখৰ পৰা বুলি ক'লে চাবলৈ যদি কিবা আহিব। কাৰণত ঠিক আছে, মই অক্টোবৰ 1 তাৰিখে যদি কিবা কাৰণত মোৰ নাযায়, এক্সিডেণ্টলি কৈছো, তেতিয়া কি হ'ব? নাযাব পাৰে, সেইটো ডাঙৰ কথা নহয়। কাৰণ আমি অক্টোবৰ 1 তাৰিখে দিম বুলি কেনেকে জানিলা? তুমি ঘৰটোতো পিছফালে গোটেই ভাঙা, ওপৰ চব ভাঙা, আমিতো দেখুৱাব লাগিব। তুমি দেখোন কৈছা স্কুল খোলাত নালাগে, স্কুল ছুটিৰ পিছত দেখুৱাব আহিলে। তোমাকতো কোৱাও গৈছে, আমি ওপৰতে কৰা নাই, কিন্তু তোমাক মই সুধি লৈছিলো। নহয় কিন্তু এটা বস্তু মই কওঁ, আপুনি বেয়া তোমাৰ ঘৰটো লগত ভাড়াত আমি দিব। কৈছোৱে, এক তুমি মিনিট এতিয়া শুনক, তুমি আপুনি কাজিয়া কৰা ঘৰটো নিচিনাকৈ কথা নকবা, আহি পেলাই কথা আপুনি এতিয়া পাতিবা। চাওক, আপুনি ঘৰটো ভাড়া দিব, ভাড়াটোতো ময়ো দি আছো, মোৰ অসুবিধা হৈ আছে, মই স্কুলখন ইয়াৰ পৰা খালী কৰিব পৰা নাই। মই ন' ডাউট আপোনালোকৰ এইটো কথা নহয় যে মই স্কুলখন পাৰ্মানেণ্টলি ইয়াতে ৰাখিম। মই চেষ্টা কৰি আছো, মই স্কুলখন কাৰণ স্কুল নহয় যদি বেলেগ বস্তু হ'লে কেতিয়াবাই চেঞ্জ কৰাই দিলো হয়। সেইকাৰণে আমি তোমাক সময়ো দি আছো নে, আমি কৈছো সময় নে। এতিয়া চাওক, সময়টো আপোনালোকে দিছে ঠিকে আছে, কিন্তু আমি এইবিলাক চাইন বৰ্ড লগালে, ইমান ডাঙৰ চাইন বৰ্ড লগালে স্কুলৰ সন্মুখত, আপুনি স্কুলৰ ৰেপুটেশ্যন ভালে থাকিব? কিয় ভালে নাথাকিব? কিয় থাকিব ভালে? কেনেকে তুমি ভালে থাকে তাতে আপুনি মোক যাবা, কওক। তোমাক গাৰ্জেনে সুধিব, সুধিলে ক'বা যে মই এনেকে এৰি দিম বুলি কৈছো, যে মোক আৰু মানে অকমান সময় লৈছো, তেওঁলোকে ভাড়া দিম বুলি ভাবিছে। আপুনি কথাটো এটা কাম তেনেকুৱা। কৰক, লাগিলে শুনক, আপুনি এটা কাম কৰক, আপুনি যেতিয়া ঘৰটো খালী কৰিম, মই তেতিয়াই চাইন বৰ্ডটো লগাওক। তেনেকে লগালে তুমি আকৌ মই মানুহ বিচৰালৈ, কিবা কৰালৈ বহুত টাইম গুচি যাব। লাগিলে তেতিয়াতো মই তোমাকতো কৰাই আছে, তোমাকতো আগতে কোৱাই এক আছে মিনিট মই হয়। আপোনাক কৈছো, আপুনি যদি সেনেকে ভাবিছে, 1 মাহৰ পইচা মই আপোনাক দি দিম দিয়ক, হ'ব? তেৰিকা, মই কিনো ঘৰত কথা কোৱা হে তুমি, নহয়, আপুনি তুমি বৰ্ড দুখন আগতেও মেম দিম বুলিতো বৰ্ড কৈছিলা, দুখন আগতে আমি নালাগে বুলি কৈছো নে? বৰ্ড দুখন মেম আপুনি উঠাই দিয়ক, ৰাতিপুৱা পেৰেণ্টছে দেখা পালে মোৰ ইজ্জত যাব। কিয় ইজ্জত যাব? যাব আমিতো আমাৰ মোৰ ভাড়া ইজ্জত এইটোতো মই আপোনাক মই সেইটোতো আপোনাক কথা কৈছো, নহয়। এইটো একদম সঁচা কথা কৈছো, আপুনি মোৰ বৰ্ড দুখন উঠাই দিয়ক, নহ'লে ৰাতিপুৱা মোৰ ইজ্জতটো যাব। কাৰণ কিয় কিয় ইজ্জত যাব? ইজ্জত নাযায় নহয়, আমিতো ভাড়া আপোনালোকে দিমেই। ইজ্জত যোৱা কামেই কৰিছে মেম এইটো। কেনেকে একদম ইজ্জত মই যোৱা কাম অন্তৰৰ কৰে? পৰা কৈছো, তোমাকতো মেম আগতে মই শুনক, কৈছো। মেম চাওক, মেম কথাটো ইমানতে শেষ কৰক, মই কৈছো মোৰ ইজ্জত যাব, ইমানে কথা, আৰু ৰাতিপুৱালৈকে যাতে বৰ্ড দুখন নাথাকে ইয়াতে। কিনো কথা কোৱা হে? নাই মই সঁচা, একো নাই, মই একদম মই ইমান শুনক, টকা মই তোমাক আপোনাক কোৱা গৈছে, মই ইমান চাওক, টকা খৰচ কৰি। আপোনাক শুনক, আপোনাক ভাড়া মই দি আছোতো মাহে মাহে। মইতো নাই দিয়া বুলি কোৱা মই নাই। 2 মাহ নহয়, আৰু যদি 6 মাহো থাকো, আপুনি মোক ৰাখিব লাগিব, কাৰণ কিয় মই এখন স্কুল চলাই আছো। সেইটোৱেটো ন' ডাউট কথা, মোৰ, আপুনি তুমি শুনক, ন' ডাউট আপোনাৰ পৰা মই নহয়। টাইম লৈছো, সঁচা কথা।
যে মই 4 মাহত যোৱাৰ কথা আছিলে 4 মাহত ঠাইত মোৰ 6 মাহ হৈছে সঁচা কথা কিন্তু মইতো আপোনাৰ লগত একো অভদ্ৰামি কৰি থকা নাই টাইমত মই ভাড়া আপোনাক দি আছো আমি কোনবা দিনা কৈছো নেকি যে তুমি অভদ্ৰামি কৰিছা বুলি তোমাকো কোৱা নাই যুক্তিত লগালে মোক সেইটো কথা বৰ্ডখন কিয় যোগ লগালে মোৰ বৰ্ডখন দুখাই মোৰ বৰ্ডখন উঠাই পেলাই যুক্তি বুলি নহয় তোমাকতো কোৱাই গৈছে আৰু তুমি যে কৈছা আমি তুমি দিগদাৰ দিছা বুলি কোনদিনা কলো মই কৈছো না আৰে আপুনিতো থানাতটো কৈছিলে না মই ভাড়া দিয়া নাই বুলি কেতিয়া সেইটো মোক কৈছিলে লাষ্ট বাৰ যেতিয়া গৈছিলো তেতিয়াতো মই এবাৰ হ'ব মই এবাৰ মই 40,000 কৈ দিম তুমি লিখিও দিছা হয় নে নহয় এবাৰ মই জুলাইলৈকে মই 40,000 কৈ দিমেই আছে তুমি কৈছা যে মই জুলাইলৈকে থাকিম জুলাইলৈকে মই 40,000 কৈ দিম নহয় এতিয়া চাওক জুলাইলৈকে থাকিম বুলি মই কৈছো মোৰ অসুবিধা হৈছে মই 6 মাহ টাইম ভৰাই লৈছো কিন্তু আপুনি সেই বুলি তেনেকে বৰ্ড খুলি দিব নোৱাৰে নহয় মেম নহয় বৰ্ডখন তুমি দেখোন আগতে কৈছা মোৰ জুলাইলৈকেহে লাগে মোৰ এডমিশন হৈ গ'ল মোৰ আৰু কথা নাই এতিয়া জুলাইলৈকে শুনক জুলাইলৈকে মই লাগে বুলি কৈছিলো মই তাৰ পিছত আপোনালোকক ক'লো যে মেম মোৰ অসুবিধা হৈছে মই ঘৰটো শিফ্ট কৰিব পৰা নাই ৰবাচোন জিতু ৰবা মোৰ কথাটো শুনা তুমি এতিয়া সেই যে তোমাৰ বৰ্ডখনত লাগি আছা তোমাৰ বৰ্ডখনতনো কি লিখা আছিল এডমিশনৰ কথাটোহে লিখা আছিল হয় নে মোৰ বৰ্ডখন খোলা থাকক মেম মোৰ ক'ব লাগে না কিন্তু আপোনালোকৰ বৰ্ড দুখন লাগিব নোৱাৰে মই সেইটো কথাই কৈছো কিয় লাগিব নোৱাৰে কাৰণ কিয় মই ঘৰ খালি নকৰতে আপোনালোকে এনেকুৱা বৰ্ড দিয়ালে 2-4জন পেৰেন্টছে মোক অলৰেডি সুধিছে ফোন কৰি স্যাৰ কি হল আপোনাৰ স্কুল বন্ধ হৈ গেল নেকি স্কুলটো বন্ধ হোৱা না ডাঙৰ বৰ্ডখন লাগাই আছে তোমাৰ মই সুধিছো এক মিনিট মোক সুধিছে যে মোক সুধিছে কিহৰ কাৰণে ক'লে স্যাৰ এইটো কথা যে আপোনাৰ দেখো ঘৰ তাতে দ্বিতীয় মহলা আৰু গ্ৰাউণ্ড ফ্লোৰ দুখত একদম ডাঙৰ পোষ্টাৰ দি লিখা আছে খালি কৰিব বুলি অহা মাহত তো অহা মাহত খালি অহা মাহত ন ছেপ্টেম্বৰ হে আৰু অক্টোবৰৰ 1 তাৰিখে সেইটোৱেতো কৈছো আলটিমেটলি কি তাৰে পিছত আমাৰ স্কুলখন ক'ত যাব তুমিহে জানা তুমিতো সময়টো আমাক দিছো তোমাকতো নিদিয়াকৈ আমিতো তোমাৰ সৈতে বেয়া মই আগতে কৈছো যে তোমাৰ সৈতে আমি বেয়া বেই নহওঁ আমি মানে তুমি সময় লাগে হ'ব দিয়া তুমি 2 মাহ লাগে লোৱা একো কথা নাই না এতিয়া সেই প্ৰবলেমটো মেম চাক সেই প্ৰবলেমটো যদি মোৰ আপোনাৰ লগত চাক আপুনি মোক ঘৰ খালি কৰিব দিছে মই ঘৰ খালি কৰিম বুলি কৈছো নহয় জানো যদি মই স্কুল যদি নহয় যদি বেলেগ বস্তু হলে মই ইমান দেৰি কেতিয়াবা খালি কৰি দিলো হয় কাৰণ কি স্কুল এখন এক জায়গাৰ পৰা আমি বৰ্ডখন এতিয়া চোৱা তুমি এতিয়া সেইখন তুমি যে লাগি আছে তোমাৰ সাইন বৰ্ডখন তোমাক কোনবা খুদিলেও ক'ব লাগে যে সেই সাইন বৰ্ড কিখনৰটো একো কাম নাই মই এডমিশনৰ কাৰণে লগাইছিলো মোৰ সাইন বৰ্ডৰ কথা নুখুদে মেম কোনেও মোৰ সাইন বৰ্ড দুখন যদি মই খুলি দিও সেই দুখনৰ কথা নুখুদে কিন্তু আপোনালোকৰ দুখন যে লগালে হেতুহে খুদিছে মোক পেৰেন্টছে খুধক নাখুদিলে কবা যে তেওঁলোকে 2 মাহ সময় দিছে মই তাৰ পিছতে একিদিনৰ মই সুবিধা কৰি কিবা এটা কৰি নাই হেতুৰ মেম অসুবিধা মোৰ স্কুলত পৰিব মই জানো হেতু হাৰাম হ'ব মোৰ স্কুলত গটকে আপোনালোকে কিয় হাৰাম হ'ব তুমি ক'লে হ'ব নেকি মই মেম শুনক মই কৈছো না হাৰাম হ'ব হেতু বস্তু মই জানো না এটা আমাৰটো অসুবিধা আছে আমাৰ পিছফালখন তুমি নিজেও দেখিছা পিছফালখন গোটেই ভাঙি গৈছে তুমি দেখিছা নে স্কুলখনৰ পিছফালখন উয়ে খাই গোটেইখন ভাঙি গৈছে ওপৰখন গোটেই দৰ্জা খিৰিকী বিলাক মাৰিবও নোৱাৰি খুলিবও নোৱাৰি সব নষ্ট হৈ গৈছে হয় নে তুমিয়ে কোৱাচোন এটা তোমাৰে ঘৰ হলে তুমি জানো তেনেকে এনেকে ৰাখিলা হয় তুমি এটা আমি এটা কথা কক ঘৰটো কিবা কৰি দিব লাগা আছে না সাফা সুবতে মই ঘৰটো কৰি আছো ৰেগুলাৰ না মই লেতেৰা পেতেৰা কৰিছো মই লেতেৰা পেতেৰা কৰা নাই এইবিলাক সব সময়ে কৰিছে এটা উইখিনি তুমি মাতিছা নেকি উয়া খাই গোটেই পিছফালে খিনি গোটেই খাই পেলাইছে আমিতো ঠিক ঠাক কৰিব লাগিব নে নালাগে মই হেকানে কৈছো তুমি চোৱা মই আপুনি উই ঠিক ঠাক কৰক মেম মই নকও বুলি নকও কিন্তু মই আপোনাক তুমি ফোনত কথা কৈ পেলাই এনে মিছা আমি বেয়া বেই হ'ব নালাগে গম পাইছ না মই আগতেও কৈছো না মই কও না আমিও তোমাৰ লগত বেয়া হ'বলৈ নোৱাৰো মই এটা কথা আপোনাক কৈছো এতিয়া আপুনি খালি যেতে স্কুলখনৰ যেতে মোৰ এটা বদনাম নহয় বদনাম একেবাৰে নহয় আমাক খুদিলেও কম আমাক যদি কোনবা খুদে তেতিয়াও কম আৰে আপুনি ইমান ডাঙৰ কৰি লিখি দিয়াৰ পিছত আৰু খুদিব লাগে কুৱেশ্চনে নাই না মেম নহয় কি স্কুলখন কোনবা যদি কয় স্কুলখন আমিতো কম এতিয়া স্কুলখন নাযায় নহয় এই দুখন বৰ্ড দেখা পাই অলৰেডি মোক 4জন পেৰেন্টছে খুদিলে বলে স্যার স্কুল বন্ধ হল নেকি আপনার মালিকে দেখো ডাঙৰ দেখো বৰ্ড লগাই থৈছে স্কুল বন্ধ কেনেকে হ'ব স্কুলৰ সাইন বৰ্ডখন দেখোন মেইনখন আছে মেইনখন থাকিলে নহব নহয় মেম ঠিক আছে মই বাৰু সেই দুখন খুলি দিছো কিন্তু কমসা যদি আৰু নতুনকে লাগি গল সেই দুখন সাইড কৰি আপুনি এই দুখন লগাই দিলে
এখন লগালে বেলেগ কথা, আপুনি দুইফালে দুখন লগাইছে, কিয় এখনত আপোনাৰ কি চকুত নপৰিলে হয় আপোনাৰ? হে তোমাৰ নিচিনা কথা হৈছে, তুমিওতো দুফালে লগাই দিছিলা। তাৰমানে মই দুখন লগোৱাৰ কাৰণে আপোনাৰ আল্টিমেট নেকি মোৰ স্কুলখনৰ ব্লেমটো আপোনালোকে সঁচাকে কৰিব বিচাৰিছে? তুমি মোৰ ৱাল মোৰ ঘৰ মই যি লগাও না, আৰে দুখন লগাও আপোনাৰ ৱাল চাৰিখন আপোনাৰ লগাও। ঘৰ গম পাইছো, আপুনি দুখন লগাই চাৰিখন লগাই কথা আমি ক'ব তোমাৰ লাগে, লগত বেয়া হব খোজা, এতিয়া তোমাৰ সেইদুখনৰ কামো নাই। কিয় কাম নহব? সেইদুখন তুমি দেখোন তেতিয়াই ক'লা বোলে মোৰ জুলাইলৈকে থাকিব, কাৰণ মই জুলাই পাতো এনেও জুলাইলৈকে গৰমৰ বন্ধলৈকে, এডমিশ্যন খিনি তাৰপিছত আৰু ক'ত আৰু হ'ব। তুমি আগৰবাৰ যেনেকে আঁতৰাই থৈছো এইবাৰো আঁতৰাই থম। তুমি তেনেকে মোক কৈছিলা নে? নহয়, যদি আপুনি কয় যে চাইন বোৰ্ড দুখন সেই দুখন আঁতৰাই থোৱা, মই আঁতৰাই থোৱাত আপত্তি নাই মোৰ, কিন্তু তাতে যে আপোনালোকৰ দুখন আকৌ লাগি গ'ল আঁতৰি পেলাই, মোৰ সেইটোহে আপত্তি। তাৰমানে এতিয়া কি তোমাৰখনো লগাই থব লাগিব নেকি? নালাগে, মোৰখন লগাব যদি আপোনালোকৰ অসুবিধা আছে নালাগে, আপোনালোকৰ দুখন খালি নমাই থৈ দিলে হ'ল। আমিতো নমাব নোৱাৰিম, এতিয়া ৱালখন আমি এতিয়া ভাড়া লৈ দিছো, আমি এতিয়া হেৰি কেইখন বনাই আনি দিছো, আমি কেনেকে আঁতৰাম? কি কথা কোৱা হে? এতিয়া মানে আপুনি নতৰাই? কেনেকে আঁতৰাম তুমিয়ে কোৱাচোন? তুমি সুধিছো না, মই আপোনাক সুধিছো, আপুনি নতৰাই? কেনেকে? এতিয়া এমাহে আছে। মেম শুনক, মই যদি আৰু 6 মাহ যদি ইয়াৰ পৰা নাযাওঁ, আপোনালোকে এইটো কথা এটা বৰ্ডখন নতৰাই? নহয়, সেইটো আকৌ তুমি আহি কথা পাতি ভালকৈ বুজাবুজি কৰিবা, চোৱাচোন। না মেম শুনক, আপুনি মোক এতিয়া ক্লিয়াৰ কৰক, আপুনি বৰ্ডখন নতৰাইতো? এতিয়া কেনেকে আঁতৰাম? তুমি কোৱাচোন, এই মাত্ৰ লগাইছো, মানুহে আহি লগাই থৈ গৈছে। শুনক, মই তৰ্ক আৰু নকৰো, ফেনত তৰ্কও নকৰো, মই সেইকাৰণে কৈছো তুমি আহি পেলাই কথা পাতিলে ভাল, গম পাইছে নে? মেম শুনক, মই আপোনাক লগো নধৰো আৰু মই আপোনাক বৰ্ড খোলাৰ কথাও নকওঁ। আপুনি 2 মাহ পিছত আপুনি ভাড়া দিয়া বেলেগক দিবতো, ময়ো চাই লওঁ আপুনি 2 মাহ পিছত কেনেকে বেলেগক ভাড়া দিয়ে। আপুনি থানাত কমপ্লেইন কৰিব না, ঠিক আছে কৰক, আপুনি থানাত নহয়, থানাত কমপ্লেইন কৰাৰ কথা নহয়, শুনা না, আপুনি বৰ্ড লগাওক না, আপুনি ঘৰৰ পৰা তালা মাৰি দেখাওকচোন, চাওক তুমি কি কথা কোৱা হে? যিটো মই শুনক, কথা নাপাতো মই, তুমি ক'লা যে কাজিয়া নকৰো বুলি, আকৌ কাজিয়া মুখে দিয়ে ডাঙৰ কথা আপুনি বৰ্ড নুখুলেতো, আপুনি কৈছে না নুখুলে বুলি। কেনেকে খুলিম? তুমি কোৱাচোন, এই মাত্ৰ লগাইছো, মানুহ আনি লগাইছো। আপুনি বৰ্ড লগাই থৈ দিয়ক, মোৰ ক'ব লাগে না, আপুনি 2 মাহ পিছত ভাড়া কেনেকে দিয়ে ময়ো চাম সেইটো, বাছ ইমানে কথা আৰু হ'ল। কি কৈছা? আপুনি 2 মাহ পিছত ভাড়া দিয়া বেলেগক দিবতো? ঠিক আছে, মই খালি নকৰাকে দিম বুলি কৈছোহে, দিম বুলি ক'লে মানুহ আহিব নেকি? আপুনি দিয়কচোন, চাওঁ ময়ো চাম। স্কুলখন